হেল্ল' দোস্ত, ৱেলকাম টু মাই ইউটিউব চেনেল। আৰু আজি ছানডে বুলি অকণমান ভাবিছিলোঁ ফুৰিব যাম, কিন্তু যাব পৰা নহ'ল বৰষুণৰ কাৰণে। ইমানেই বৰষুণ ঘৰৰ পৰা ওলাবই নোৱাৰিলোঁ। তো ব'লক ঘৰতে আজি যি আছে আপোনালোকৰ ভিডিঅ'টো আগলৈ চাই থাকক। যদি ভিডিঅ'টো ভাল লাগে প্লিজ লাইক এটা কৰিব নাপাহৰিব। আৰু এয়া বৰষুণ চাওক, কিমান বৰষুণ। আৰু এই চাওক পানী জমা হৈ গ'ল, বৰষুণৰ পানী দেখিছে, বহুত পানী জমা হৈ গ'ল বৰষুণৰ পানী। চাওক বৰষুণ এতিয়াও এৰিয়ে থকা নাই। তো আজি ছানডে প্লেন টোটেলি কেঞ্চেল। তো যি আছে আজি ঘৰতে আৰু। আৰু এয়া হৈ গ'ল মাছ ফ্ৰাই। আৰু এইটো গৰম তেলত পিঁয়াজটো দি দিয়া হ'ল। আৰু এইটো হৈ গ'ল আলু দম। আৰু এয়া জিকা আলু কাটি ৰখা হৈছে। আৰু এইটো পিঁয়াজটো অলৰেডি গৰম হৈ গ'ল, যিহেতু এইটো দি দিয়া হ'ল ওপৰতে। এয়া এইটো আহি গ'ল নিমখ। আৰু এয়া আহি গ'ল হালধি পাউডাৰ। আৰু এইটো এতিয়া গোটেইখিনি একেলগত মিক্সিং কৰি লৰোৱা হ'ব। লৰাই দিয়া হৈছে। আৰু ছানডে স্পেচিয়েল আজি এয়াই, কাৰণ বৰষুণৰ কাৰণে ওলাই যাব পৰা নহ'ল। ঘৰতে আহিছিলে, তাৰ পৰাই লোৱা হ'ল মাছ। আৰু এইটো আপোনাৰ মাছটো দি দিয়া হ'ল, ফ্ৰাই কৰা মাছটো। আৰু এইটো অলপ পানী দিয়া হৈছিলে, আৰু মাছটো দি দিয়া হ'ল। চ' আজি আমাৰ দুপৰীয়া আহাৰটো ৰেডি হৈ গ'ল। আৰু এয়া চাওক, ভাত, মাছৰ তৰকাৰী আৰু আলু দম। আৰু এতিয়া খাই চাওঁ কেনেকুৱা লাগিলে। আল্টিমেট। আৰু যদি ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক এটা কৰি দিব, আৰু লগতে ছাবস্ক্ৰাইব এটা কৰি দিব বুলি আশা ৰাখিলোঁ। তো আজিলৈ ইমানেই, বাই বাই।